Hello everyone, welcome back to my YouTube channel. So আজি ভিডিওটো কি হ'ব thumbnail দেখি গম পাই গৈছা আজি আমি কথা পাতিম regarding CUET but for PG admission আগতে মই UG admission এটা ভিডিও দিছিলো যদি কোনোবাই চোৱা নাই চাই ল'ব পাৰা ইয়াতে ডেসক্ৰিপচনৰ তলত লিংকটো দি দিম আৰু আজি আমি কথা পাতিম regarding PG মানে যোনবিলাকে এটা ব্যাচেলার্স কমপ্লিট কৰিছা মানে লাইক BA হক BSc হক বা BTech হক বা যিকোনো এটা ব্যাচেলার ডিগ্ৰী জনে কমপ্লিট কৰিছা আৰু পোষ্ট গ্ৰেজুৱেট কৰিব খুজিছা সো তাৰ কাৰণে আমাৰ যেটো এবাৰ টেষ্ট হ'ব CUET সেন্ট্রাল ইউনিভাৰ্সিটি এন্ট্ৰেন্স টেষ্ট যেটো হ'ব হেতু কেনেকুৱা হ'ব আমি তাক চাম আগতে মানে কি হৈছিল তোমালোকে অলৰেডি গম পাইছা যে আগতে বেলেগ বেলেগ ইউনিভাৰ্সিটি মানে দিল্লী ইউনিভাৰ্সিটি তেজপুৰ হক বা JNU হক বা জুনে নহক তেওঁলোকে সেপাৰেটলি পাতিছিলে নিজৰ ইউনিভাৰ্সিটি টেষ্ট মানে এন্ট্ৰেন্স টেষ্ট বাট এবাৰ সবৰ কাৰণে কমন হৈ গৈছে সো তাৰ বিষয়ে আমি এটা কমন সাম ঠিক কেনেকুৱা কি নোটিফিকেশন অলৰেডি বহুদিন আগতে আহিছে বাট ষ্টিল আমি সাম কেনেকুৱা কি বস্তুটো বুজিবলৈ আমি ট্ৰাই কৰিম সো ভিডিওটো চাই থাকিবা Okay, so এইখন হৈছে অফিশিয়াল নোটিফিকেশন যেটো NTA তৰফৰ পৰা আহিছে সো যেটো ইউনিভাৰ্সিটি এন্ট্ৰেন্স টেষ্ট আছে আমাৰ NTA পাতিছে নেশনাল টেষ্টিং এজেন্সি সো ইয়াতে আমি এটা সাম ডিটেইলস তো এখন বহুদিন আগতে আহিছে 19 মে 2022 তে আহিছে সো দিন হৈ গল অলৰেডি সো ইয়াতে ডিটেইলস খিনি দি থোৱা আছে ৰিগাৰ্ডিং CUET কমন ইউনিভাৰ্সিটি এন্ট্ৰেন্স PG বিষয়ে ঠিক আছে সো আমি সাম সো অলৰেডি তোমালোকে জানা তোমালোকে যিবিলাকে তোমালোকে যেটো ব্যাচেলার্স কৰিছা সো অলৰেডি মানে তোমালোকে বস্তুখিনি জানা যে কেখন আমাৰ সেন্ট্ৰাল 42 খন আছে সেন্ট্ৰাল ইউনিভাৰ্সিটি আৰু 8 খন এড কৰিছে দেই সো অৰুণাচল ইউনিভাৰ্সিটি আৰু কিবা কিবি জম্মু কাশ্মীৰ কিবা কিবি এড কৰিছে মই লিষ্টটো মই পাৰিলে দেখাম পাৰো সো আৰু মানে টোটাল 50 খন হ'ল এতিয়া সো ইয়াতে তোমালোকে চাব পাৰা এতিয়া কি কি দি থোৱা আছে CBT mode hobo ebla tumar ke already jana dangor hoisa so details offered by the program and ebla yate kore pai jaba details kini but moi yate dibole moi tumar dekhai dim hetu banai moi link to khuli ki ase so yate ami ta basically important hoise je amar date khini ei table khon basically important hoise ekon notice ot je online submission of application started keta pa hoise 19 pa start hoise 19 May pora ase ketia leke 18 June le mane 1 month is almost then last date of successful transaction of fee तो ट्रांजैक्शन मालके जेतु फी माने पेमेंट तो 196 माने तेतिया लेके हे আছে মানে 19 জুন লৈকে আছে আপ টু 11:50 PM সো টাইমও দি দিছে আৰু কাৰেকশন তাৰ পিছতো যদি পেমেন্ট ফি কৰাৰ পিছতো এপ্লিকেশন কিবা যদি ৰং থাকে কাৰেক্ট কৰিব খোজা তেতিয়া হলে 20 মানে জুনৰ পৰা 22 জুন দুদিন টাইম পাবা আৰু বাকি এডমিট কাৰ্ড হোক বা ডেট অফ এক্সামিনেশন এব পিছত এনাউন্স কৰি দিব মই পিছত মাকো লাগে ভিডিও কৰি দিম আৰু ডিউৰেশন অফ দা এক্সামিনেশন হ'ব ফৰ 2 আৱাৰ্স 120 মিনিটৰ কাৰণে টাইমিং হ'ব এক্সামিনেশন টু দুটা শিফট মানে এদিনত দুটা শিফট হ'ব এটা মৰ্নিং শিফট এটা ইভিনিং মানে আফটাৰনুন শিফট মৰ্নিং শিফট হ'ব 10 ৰ পৰা ৰাতিপুৱা 10 ৰ পৰা দুপৰীয়া 12টা বজালে আৰু আফটাৰনুন শিফট হ'ব 3টাৰ পৰা 5টালে মানে 2 ঘণ্টাকে আৰু ল্যাঙ্গুৱেজ অফ দা পেপাৰ হ'ব ইংলিশ অৰ হিন্দী থাকিব ঠিক আছে ইংলিশ বা হিন্দীটো থাকিব আৰু মানে ল্যাঙ্গুৱেজ স্পেসিফিক যদি কবাত হয় তা হাতৰ তেতিয়া হলে ল্যাঙ্গুৱেজ হে ল্যাঙ্গুৱেজত পাৰ্টিকুলাৰ যে সাপোজ সংস্কৃত আছে বা হিন্দী আছে বা আসামিজ আছে বা কিবা এটা যেনেকুৱা থাকে আৰু ন ল্যাঙ্গুৱেজ তো হেতু ল্যাঙ্গুৱেজত থাকিব বাকি ডিটেইলস জানিব লাগিলে ওয়েবসাইটটোত গলে হ'ল ওয়েবসাইটটো বাকি ডিটেইলস পাই যাবা সো হেখিনি বস্তু ইয়াতে বেসিক্যালি এই নোটিছখন আমাৰ হেখিনি বস্তুৱে আছে ঠিক আছে সো বেছি ইম্পৰ্টেন্ট ইয়াতে এখনত নাই এটা মই আৰু এখন নেক্সট নোট বস্তু দেখাম যত তোমালোকে ইম্পৰ্টেন্ট বস্তুখিনি পাবা মানে কি মানে এখিনি তো তোমাৰ ডেট খিনি হৈ গল তো বাকি যিখিনি ইম্পৰ্টেন্ট থিং আছে ৰিগাৰ্ডিং এক্সাম কেনেকুৱা কি প্যাটাৰ্ন কি হেবিলাক আমি নেক্সট নোটিছখনত আমি চাই আছো ঠিক আছে এটা আমি সাম ফি স্ট্ৰাকচাৰ টু কেনেকুৱা ইয়াৰে ঠিক আছে আমি হেতু সাম সো এজ ইউ ক্যান সি ফি স্ট্ৰাকচাৰ টু আছে ₹800 800 টকা হ'ব ফৰ জেনাৰেল ক্যান্ডিডেট ঠিক আছে যোনবোৰ তোমাৰ জেনাৰেল ক্যান্ডিডেট হয় তেওঁলোকৰ কাৰণে হ'ব 800 টকা আৰু বাকিখিনি কাৰণে তোমালোকে দেখিব পাৰিছা 550 বা এনেকৈ আছে এটা সেকেন্ড সো হেখিনি হৈ গল ভেৰি কাৰণে হৈ গল তাৰ পিছত তোমাৰ এটা যে ট্ৰান্সজেন্ডাৰ আছে বা ইন্টাৰনেশ্যনেল স্ট্যাটাসৰ কাৰণে ফটো যেন নালাগে বাৰু এটা কথাটো হৈছে কি যে 800 টকা যে কৈছে জেনাৰেলৰ তোমালোকে এই 800 টকাত 3খন পেপাৰ দিব পাৰিবা 3 পেপাৰস ঠিক আছে যদি মনত আছে মই কৈছিলো যে এদিনত দুটা স্লটত হ'ব ঠিক আছে স্লট 1 আৰু স্লট 2 সো স্লট 1 ত এখন পেপাৰ হ'ব স্লট 2 ত এখন পেপাৰ হ'ব এনেকাকে স্লট 1 স্লট 2 এনেকাকে 10 দিন এক্সাম হ'ব ঠিক আছে এক্সাম হ'ব 10 দিনৰ কাৰণে সো এনেকে 10 দিন ডেইলি দুটা স্লটত এক্সাম হ'ব আৰু তোমালোকে দুটা স্লটও দিব পাৰা কোনো হেৰি নাই ম্যাক্সিমাম তোমালোকে 800 টকা 3খন পেপাৰ দিব পাৰিবা ম্যাক্সিমাম আৰু যদি তোমালোকে এডিশনাল আৰু দিব খোজা বেলেগ পেপাৰ তেতিয়া হলে তোমালোকে
এডিশনাল ফিজ দিব লাগিব জেনাৰেল হলে 200 আৰু বাকি বিলাকে 150 কে এডিশনাল ফিজ ফৰ এভৰি পেপাৰ ইচ পেপাৰ ঠিক আছে 800 টকাত কিন্তু সবে 3খন পেপাৰ দিব পাৰিবা হেতু হৈ গল ফিজৰ হেৰিটো তাৰপা ডিউৰেচন টু 2 আৱাৰ্স অলৰেডি কৈছো আৰু মাৰ্কস হ'ব টোটাল 400 ৰ মানে কোৱেশ্চন থাকিব 100 টা 25 টা জেনাৰেল কোৱেশ্চন আৰু 75 টা মেজৰৰ কোৱেশ্চন আৰু কিন্তু মাৰ্কস টু 400 কেনেকে হ'ল মানে 4 মাৰ্কস হ'ব ফৰ কাৰেক্ট আনসাৰ আৰু নেগেটিভ মাৰ্কিং থাকিব -1 আৰু বাকিখিনিটো মই ক'লোৱে যে ল্যাঙ্গুৱেজ অফ দা এক্সাম ইংলিশ হিন্দী 554 খন সিটিজত হ'ব ঠিক আছে 13 খন সিটি এব্ৰড হলা বাদ দিয়া আৰু সো এইখিনি আছে তোমাৰ ৰিগাৰ্ডিং মানে এই বস্তু মানে ৰিগাৰ্ডিং দা পেমেন্ট কিমানখিনি পেমেন্ট দিব লাগিব বা মাৰ্কিং সিস্টেমটো কেনেকুৱা হ'ব এইখিনি বস্তু ঠিক আছে এতিয়া আমি সাম লাষ্ট নোটিছখন যিখন মানে হৈছে মানে পেপাৰবোৰ কেনেকুৱা কি মানে এই যে মই যে ক'লো যে 800 টকা 3খন পেপাৰ দিব পাৰিবা আৰু এডিশনাল পেপাৰ আৰু ল'ব পাৰিবা নিজৰ মন ইচ্ছা মানে অনুযায়ী 200 টকা এক্সট্ৰা দিলে হ'ল পাৰ পেপাৰ তো হেনেকে দি থাকিব পাৰিবা যিমান মতে দিব পাৰিবা জাস্ট 200 টকা এক্সট্ৰা দিলে হ'ল কিন্তু 800 টকা কিন্তু কম্পালসৰি 3খন নিজে পাৰিবা ঠিক আছে সো এটা সেই পেপাৰখিনি আমি এতিয়া সাম কেনেকুৱা কি ইয়াতে এই লিষ্টখন তোমালোকে যে দেখিব পাৰিছা এই লিষ্টখনত আমি এতিয়া সাম ঠিক আছে সো যেনেকৈ লিষ্টখন দেখিব পাৰিছা ফাৰ্স্টটো দি থোৱা আছে যে লিষ্ট অফ সেন্ট্রাল ইউনিভাৰ্সিটিজ কিমান কিখন ইউনিভাৰ্সিটি আছে 42 খন ইয়াতে লিষ্টত দিয়া আছে কিন্তু এতিয়া 50 খন হৈছে 8 খন আৰু এক্সট্ৰা হৈছে তোমালোকে এটো চাই ল'ব নতুন 8 খন ইনক্লুড কৰিছে অৰুণাচল ইউনিভাৰ্সিটিৰ কিবা কিবি সো তোমালোকে চাই ল'বা সেই 8 খন ইউনিভাৰ্সিটি ইয়াতে 42 খনৰ নাম আছে ইয়াৰে মই লিংকটো তলত ডেসক্ৰিপচনত দি দিম এইখনৰ লিংকটো দিম আৰু আগৰ দুখন নোটিছৰ লিংকটো মই দি দিম ডেসক্ৰিপচনত তলত চাই ল'বা সো ইয়াতে তোমাৰ ইউনিভাৰ্সিটিৰ নামবোৰ দি থোৱা আছে এটা তোমালোকে নিজে চালে হ'ল পিছত লিষ্টখনত কি ইউনিভাৰ্সিটি আছে এটা মই পেপাৰখনৰ কথাটো ক'বলৈ আহিছো সো তোমালোকে এজ ইউ ক্যান সি হিয়াৰ এই পেপাৰখন যেনেকৈ দি থোৱা আছে এক সেকেন্ড সো যেনেকৈ ফাৰ্স্ট পেপাৰখন তোমাৰ আছিল এইখন যেনেকৈ সাপোজ মই এখনে ধৰিলো বাৰু পিজি সাপোজ পেপাৰ কোডটো দিয়া আছে পিজি PGQ P01 ঠিক আছে এক সেকেন্ড বেছি হেৰি হৈছে পইণ্টটো ওকে সো যদি মই তোমাৰ এনেকুৱাকৈ দি থোৱা আছে যে PGQ P01 এটো পেপাৰ কোড সো এটো মানে তোমাৰ হৈছে এডুকেশন ঠিক আছে এইখন মানে হৈছে তোমাৰ বিএড ৰ জনে কৰিব খুজে তাহাতৰ কাৰণে এটো মানে কোড হয় ঠিক আছে সো স্লট 1 ত সাপোজ সিনাখন এটো এক্সাম আছে তোমাৰ মানে সাপোজ তুমি মানে এখন দিব খুজিছা আৰু এখন বেলেগ কিবা দিব খুজিছা ঠিক আছে তো সেই মিক্সিং আপ তো হ'ব না লাগিব মানে সাপোজ ডে 1 স্লট 1 ত PGQ P01 এক্সাম হেতু কোডৰ এক্সামটো আছে আৰু হেতু মিন কৰে কি পেপাৰ বিএড ৰ পেপাৰ তো ইয়াতে কি থাকিব 25 টা MCQ থাকিব ঠিক আছে যিকোনো তোমাৰ জেনাৰেল যেনেকৈ তোমাৰ পেছেজ বোৰ থাকে সেইবোৰ প্লাস 75 টা থাকিব তোমাৰ ডোমেইন নলেজৰ কোৱেশ্চন থাকিব ঠিক আছে যেনেকৈ টিচিং এপ্টিটিউড সোশ্যাল সায়েন্স ম্যাথ সায়েন্স যদি তুমি সায়েন্স ব্যাকগ্ৰাউন্ডৰ তোমাৰ সায়েন্সৰ কোৱেশ্চন থাকিব 75 টা সোশ্যাল হলে সোশ্যালটো হেতু থাকিব জেনাৰেল ব্যাকগ্ৰাউন্ডৰ সো এইটো হৈ গৈছে তোমাৰ এই কোৱেশ্চন নম্বৰ প্যাটাৰ্নটো 75 প্লাস 20 100 টা কোৱেশ্চন আৰু এইটো হৈছে কাৰ কাৰণে সেন্ট্ৰাল ইউনিভাৰ্সিটি অফ ঝাৰখণ্ডৰ কাৰণে সো তাহাতৰ তাতে তুমি যদি বিএড কৰিব খোজা ঝাৰখণ্ড ইউনিভাৰ্সিটিত সো তোমাৰ কোডটো বিএড বুলি ক'লে তোমাৰ পেপাৰ কোডটো সবৰে তুমি চাব পাৰা তলটো চোৱা একে P0101 মানে 01 বুলি যদি লিখা আছে PGQP টো বাদ দিয়া যদি 01 লিখা আছে মানে হেতু মিন কৰিছে বিএড ঠিক আছে তো সব ইউনিভাৰ্সিটি যাৰ আছে কৰ্ণাটক ইউনিভাৰ্সিটি ঝাৰখণ্ড ইউনিভাৰ্সিটি আৰু তলত আমি পাম তো তাহাতৰ কাৰণে তোমাৰ এটো হৈছে কোৱেশ্চন প্যাটাৰ্ন আৰু ইয়াতে দি থোৱা আছে তোমাক কি লাগিব মানে কি লাগে ব্যাচেলৰ ডিগ্ৰী লাগিব পঢ়ি চাবা নিজে 50% ইকুইভ্যালেন্ট লাগিব ক্ৰিমি লেয়াৰ নন ক্ৰিমি লেয়াৰ এইখিনি বস্তু ইয়াতে সব দি থোৱা আছে SC ST হলে কিমান লাগিব সো এটা চাই ল'লে হ'ল সিমিলাৰলি হেনেকে তোমালোকে মানে বেলেগ তলত তুমি হেনেকে ইয়াতে সব গোটেই PGQ0 মানে 01 কোডৰ মানে বিএড ৰ তোমাৰ যিমান আমাৰ ইন্ডিয়াত সেন্ট্ৰাল ইউনিভাৰ্সিটি আছে একেলগে দি থোৱা আছে এটা ইয়াতে স্টাৰ্ট হ'ল তোমাৰ 02 কোডটো 02 কোডে মিন কৰিছে ল তো কোনোবাই যদি LLM কৰিব খোজে তো তাৰে কাৰণে হেতু আৰু হেৰিটো প্যাটাৰ্নটো কি হয় 25 টা জেনাৰেল কোৱেশ্চন থাকিব 75 টা ডোমেইন স্পেসিফিক কোৱেশ্চন ঠিক আছে এটো সেটেটিভ হাৰিয়ানা কাৰণে হয় ইয়াতে এলিজিবিলিটি দি থোৱা আছে কি লাগিব ক্যান্ডিডেট হেজ টু মানে কি কৰিব লাগিব এটো গুটেখিনি দি থোৱা আছে পঢ়ি লবা কোড 3 মানে হৈছে এগেইন এডুকেশন বাট এবাৰ এডুকেশন মানে বিএড নহয় এবাৰ হৈছে এমএ সো কোনোবাই যদি এমএ ইন এডুকেশন কৰিব খুজিছা তোমাৰক কোডটো হ'ব 03 আৰু ইয়াতো তোমাৰক কোৱেশ্চনছ থাকিব একে 25 টা জেনাৰেল সবতে 25 জেনাৰেল থাকিবই 75 টা সবৰে ডোমেইন নিজৰ সাবজেক্টটো ইয়াতে দিয়া আছে সেন্ট্ৰাল ইউনিভাৰ্সিটি অফ হিমাচল ঠিক আছে ইয়াতে এলিজিবিলিটি বুটি থোৱা আছে মিনিমাম অফ কি লাগে এইবিলাক পঢ়ি লবা সবৰে বেলেগ বেলেগ হয় সো ৰিগাৰ্ডিং তুমি কোনখন ইউনিভাৰ্সিটি ষ্টাডি কৰা এটা ডিপেন্ড কৰিব তুমি কোড ষ্টাডি কৰা সবৰে এলিজিবিলিটি বেলেগ বেলেগ সো পাঞ্জাব ইউনিভাৰ্সিটি পঢ়িলে ব্যাচেলৰ ডিগ্ৰী উইথ 50% মাৰ্কস ঠিক আছে 45 হেৰি সো মানে এটো মানে তোমাৰ ডিপেন্ড কৰিব তুমি কোড পঢ়া
ঠিক আছে সো আমাৰ হেনেকে কোড কেইটা চাব লাগিব 3 মানে হল MA এডুকেশন তারপর কোড 4 মানে কি হয় আমি চাও সো কোড 4 মানে এগেইন হৈছে MA ইন এডুকেশন সো ফার্স্ট খিনি সব এডুকেশন রিলেটেড হয় সো গুজরাটত পঢ়িলে ইয়াতো একেই প্যাটার্নটো 25 জেনারেল 75 ডোমেইন স্পেসিফিক তো গুজরাটত পঢ়িলে কি কি এলিজিবিলিটি ইয়াত লিখি থোৱা আছে সবে চাই ললে হল হাৰিয়ানাত পঢ়িলে মানে সব ইউনিভার্সিটি আছে দে যত মানে এভেইলেবল হয় কোর্সটো সব দি থোৱা আছে ঠিক তেনেকে যদি মোৰ কোড টু 5 হয় 5 হলে মোৰ সাবজেক্ট মানে আছে ইংলিশ মানে MA ইন ইংলিশ ঠিক আছে 5 মানে ইংলিশৰ স্টুডেন্ট খিনি কাৰণে সো প্যাটাৰ্নটো কি হ'ব 25 টা জেনাৰেল কোৱেশ্চন থাকিব 75 ডোমেইন স্পেসিফিক মেজৰ সাবজেক্টৰ আৰু এইবিলাক এটো হাৰিয়ানা সৰি হিমাচল প্ৰদেশ ইউনিভাৰ্সিটিৰ কাৰণে মিনিমাম এলিজিবিলিটি সব এটো নিজে চাই লবা আৰু কি কি এলিজিবিলিটি জাস্ট কোডটো চাবা ঠিক আছে এনেকে 6 কোড হলে হিন্দি হ'ব তাৰ পিছত আৰু কোন 7 কোড হলে ফিলসফি 8 হলে ইলেক্ট্ৰো ECE ঠিক আছে যদি এমটেক কৰিব খুজিছা 9 হলে হ'ব এডুকেশন এগেইন আছে 11 হিস্ট্রি এনেকে মতে গৈ থাকিলে হলতে বহুত ডাঙৰ হয়তো 189 টা পেজ আছে মানে এটো লোডে হোৱা মোটা 28 হলে ফিজিক্স ওকে মোৰ সাবজেক্টটো ইয়াতে আছে সো যাৰ মানে কোড 28 আছে দ্যাট মিন্স এটো ফিজিক্স হয় MSc ফিজিক্স তেজপুৰ ইউনিভাৰ্সিটি ওলাই গৈছে লগালক সো তেজপুৰ ইউনিভাৰ্সিটি যদি কৰা প্যাটাৰ্নটো কি হ'ব 25 জেনাৰেল কোৱেশ্চন 75 ডোমেইন স্পেসিফিক নলেজ মানে ইমানে লাকি মই যত পঢ়িছো মই তাৰে ওলাই গৈছিলে এনিৱে সো এটো তোমাৰ আছে আৰু ইয়াতে তোমাৰ ব্যাচেলৰ ডিগ্ৰী উইথ একিনমা দি থোৱা আছে চাই লবা কি কি লাগে ঠিক আছে কি কি মানে এটো আগৰ নিচিনাই আছে ৰিকোয়াৰমেন্টটো যেনেকুৱা নরমালি হয় হেতুৱে আছে ঠিক আছে সো এনেকে বাকি বিলাকৰ তোমাকে কোড উলিয়াই পেলাই চাইবা এটা মোৰ কথাটো হ'ল কি এই কোডখিনি কিয় ইম্পৰ্টেন্ট মই অলৰেডি ক'লো যে আমি এদিনত মানে আমি ম্যাক্সিমাম কিনিখন পেপাৰ দিব পাৰো 800 টকাত তুমি ম্যাক্সিমাম সাপোজ তুমি বলে MSc ফিজিক্স দিব খুজিছা কেমিস্ট্রি দিব খুজিছা ম্যাথছ দিব খুজিছা তুমি তিনটাই দিব পাৰিবা ঠিক আছে খালি তুমি চাব লাগিব যে কোড কেটা যাতে মানে মিসম্যাচ নহয় মানে যেনেকৈ স্লট 1 ত আছে আৰু স্লট 2 আছে সাপোজ তুমি ম্যাথছ আৰু কেমিস্ট্রি দিব খুজিছা MSc কৰিব খুজিছা কিন্তু তুমি দেখিছা যে একেদিনাই স্লট 1 ত দুটা একেদিনাই পৰিছে সেই বস্তুটো তুমি চাব লাগিব তো তোমাৰ এনে যাব টকাটো না তোমাৰ লাভ নহব তো তুমি সেই বস্তুটো চাব লাগিব যে যাতে স্লট 1 ত একেলগে তুমি যিকেটা পছন্দ সাবজেক্ট একেলগে যাতে পৰি যায় স্লট 1 ত পৰিলে এটা স্লট 2 এটা পৰিলে একো কথা নাই কাৰণ স্লট 1 টো টাইম বেলেগ হয় কিন্তু 1 তে যাতে গুটিকেটা পৰি নাযায় হেতু চাব লাগিব তুমি যি তিনটা তুমি সাবজেক্ট লবা 800 টকাত সেই তিনটা যাতে একেলগে নপৰে একেদিনাই হেতু চাব লাগিব বাকি কাৰণ তোমাৰ 10 ডেজ ধৰি এক্সাম হ'ব তুমি 10 ডেজত আৰামসে দি থাকিবা তো সেই কম্বিনেশনটো তুমি মিলাব পাৰিব লাগিব যে তিনিখন পেপাৰ যাতে একেলগে নপৰে বা এডিশনাল তুমি 150 টকা দি পেলাই যি লবা বা 200 টকা দি পেলাই তুমি এডিশনাল যিখন লবা সেইখন যাতে একেলগে পৰি নাহে একেদিনাই হেতু বস্তু ধ্যান ৰাখিলে হ'ল বাকি বস্তুখিনি একো ইমান জানিবলগীয়া একো নাই সব ইয়াতে পাই যাবা ইয়াৰ লিংকটো মই তলত ডেসক্ৰিপচনত দি দিম সো অল দ্য বেষ্ট টু মানে বেষ্ট উইশেছ থাকিলে মোৰ পিনৰ পৰা সবৰ কাৰণে সবে ভালে এক্সামটো দি দিবা থ্যাংক ইউ এভৰিৱান